হেল্ল' এভৰিৱান, আজি আমৰ আচাৰ বনাবলৈ ওলাইছোঁ আৰু আমৰ ছিজনত জানো আমৰ আচাৰ নবনালে হ'ব। আৰু সেইকাৰণে মই আমকেইটা ধুনীয়াকৈ ধুই লৈ আমৰ গুটিখিনি ওলাই মই এনেকৈ দুফাল দুফাল কৰি কাটিছোঁ। মানে বাকলিখিনি গুচোৱা নাই আৰু বাকলিখিনি নুগুচালে বেছি ভাল লাগে। এনেকৈ দুফাল কৰিছোঁ বা কেইপিচমান মই সৰু কৰিছোঁ, বহুত বেছি ডাঙৰ হ'লেও মই ভাল নাপাওঁ খাই। এনেকৈ দুফাল কৰি তাৰ মাজেৰে এফাল এফাল কৰি দিছোঁ। আৰু বাকী যিয়ে নহওক মই গোটেইখিনি আম ধুনীয়াকৈ কাটি ল'লোঁ। বেছি নাছিল, অলপমান আছিল, এইখিনিৰে কৰিছোঁ। আৰু কাটি লৈ ইয়াতে এতিয়া মই অলপমান সৰহকৈ নিমখ দিছোঁ আৰু নিমখ দি ধুনীয়াকৈ মিহলি কৰি মই এৰাতিৰ কাৰণে থৈ দিম। এনেকৈয়ে থৈ দিম, এখন ঢাকনিৰে ঢাকি কিনে ধুনীয়াকৈ থৈ দিম। আৰু আজি হৈছে পিছদিনাখন, আৰু পিছদিনাখন এয়া কোমল হৈ গৈছে ধুনীয়াকৈ আৰু পানী ওলাই গৈছে ইয়াৰ পৰা। আৰু তাৰপিছত মই এয়া অলপমান হালধি সানি এখন ডলাত মই এপিচ এপিচকৈ ৰ'দত মেলি দিম। আৰু হালধি সানিছোঁ কাৰণ ইয়াতে যাতে পোক পৰুৱা নপৰে। আৰু তাৰপিছত মই এয়া মছলাখিনি ৰেডি কৰি লওঁ। মছলাৰ ভিতৰত দিছোঁ মই জিৰা আৰু ধনিয়া আৰু দিছোঁ শুকান জলকীয়া। এইখিনি দি অলপমান গৰম কৰি লৈছোঁ। আৰু গৰম কৰাৰ পিছত এইখিনি মই মিক্সিত পিচি ল'ম। আৰু ইয়াতে দিম মই 2 চামুচ সৰিয়হ। সৰিয়হখিনিও তাৰ লগতে একেলগে দি দিম। আৰু মই তেল গৰম কৰাৰ পিছত এইখিনি দেখিছেনে, ধুনীয়াকৈ মানে এদিন ৰ'দত দিলে হৈ যাব। মানে যদি কাঢ়া ৰ'দ থাকে তেতিয়াহ'লে এদিন দিলেও হ'ব, আৰু যদি অলপমান কমি থাকে তেতিয়াহ'লে 2 দিন দিলেও কথা নাই। আৰু ইয়াত তেলত মই কেইটামান জলকীয়া দিছিলোঁ, আৰু জলকীয়াখিনি দেখিছেনে কেনেকৈ ফুটি গৈছে। মোৰ বিৰাট ভয় লাগে এইটো কৰিবৰ কাৰণে। আৰু এইখিনি ইয়াতে দিয়াৰ পিছত মই মছলাখিনি দিছোঁ, আৰু ইয়াৰ ওপৰত মই অলপমান নিমখো দিছোঁ। আৰু তাৰপিছত এইখিনি ধুনীয়াকৈ মিহলি কৰি দিছোঁ। আৰু অলপমান তেল কমি গৈছে, তথাপিও মই পিছত বাৰু অলপমান গৰম কৰি দি দিম। পিছত মানে তেল গৰম কৰি দি থাকিব পাৰে, যেতিয়া তেলটো কমি যায় তেতিয়াহ'লে দি থাকিব পাৰে, কথা নাই। আৰু মই ইয়াতে দিছোঁ এপেকেট ৰঙা জলকীয়া গুড়ি। ৰঙা জলকীয়া গুড়ি দিয়াৰ পিছত মানে কালাৰটো বেছি ভাল হ'ব। আৰু এদিন মই এনেকৈ শুকাব দিম, মানে এনেকৈ বটলত নভৰাওঁ, এনেকৈ শুকাই থাকিব দিম। আৰু তাৰপিছত মই এয়া এটা আইনাৰ বটলত এনেকৈ গোটেইখিনি ভৰাই দিম। আৰু ভৰাৰ পিছত মই ইয়াতে অলপ অলপ গৰম কৰি তেল দি থাকিব পাৰিম। আৰু এইখিনিয়ে আজি আমৰ আচাৰ হৈ গ'ল। ভিডিঅ'টো কেনেকুৱা পালে জনাব, চাই যদি ভাল পালে লাইক কমেণ্ট কৰি দিব।